এয়া আমাৰ tingkhong কলেজৰ মেইন গেটখন এইফালে আমি সোমাই যাওঁ কলেজৰ পৰিৱেশটো চাওক এয়া পেন্ডেল
এখন মাজতে আৰু এখন গেট বনাইছে ইয়াৰ ষ্টাইলটো চাওক ভালকৈ চাওক ইয়াৰ ষ্টাইলটো ভালকৈ হোৱা নাই বাৰু এইফালে কিনাৰত আৰু এখন গেট বনাইছে এয়া চাওক বেলেগ বেলেগ অতিথিৰ কাৰণে বনাইছে চাগে বিশেষ গম পোৱা নাই বাৰু এয়া চাওক এই ষ্টাইলটো চাওক ইয়াৰ ষ্টাইলটো বেলেগ দেখালোঁ আপোনালোকক আপোনালোকে তেল ডিপুৰ পৰা এইটো ৰাস্তাত সোমাই আহিলে এনেধৰণৰ গেট ৰাস্তাত পাই থাকিব বাৰু কিছুমান সম্পূৰ্ণ হোৱা নাই সেইবাবে দেখুওৱা নহ'ল বাৰু যিমানখিনি গেট বনোৱা হৈছে সম্পূৰ্ণখিনি দেখুওৱা হ'ল আপোনালোকে আহিব 1, 2, 3 তাৰিখে সোণালী জয়ন্তী আহিব ভাল লাগিব বাৰু আহিব নিশ্চয় মই আশা কৰিছোঁ আৰু সকলোৱে আহিব পুনৰবাৰ আপোনালোকক সোণালী জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ আচলতে মই এনেধৰণৰ ভিডিঅ' নবনাওঁ মোৰ চেনেলত মই গানহে গাওঁ আচলতে এই সোণালী জয়ন্তীৰ আমাৰ tingkhong কলেজৰ যি পৰিৱেশ চাই আনন্দিত হৈ ভিডিঅ'টো বনালোঁ আৰু মানে ভিডিঅ' নবনাকৈ থাকিব নোৱাৰিলোঁ আৰু আহিব সোণালী জয়ন্তীলৈ 1, 2, 3 তাৰিখে আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ